নমস্কাৰ। আজি আমাৰ ভাওনা নিসিংহ মুৰাৰীয়ে বিতুপন যোৰহাটৰ পৰা আহি পাইছে। ভাওনাৰ পিছৰ অংশ কি হয় আপোনালোকে চাই থাকিব। মোৰ চেনেলটোৰ কথাটো বিতুপনেতো ক'বই পিছত। বছ এয়া বিতুপন, এয়া মই কটীয়ামতীয়া হা। কথা হ'ল কি, চেনেল এটা খুলিছে। অহাৰ পৰা মোক পইচা 10 টকা গছৰ দিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে। চাৰে টাইম এতিয়া কেইটা বিলত 11:10 এতিয়া 17 ওলাইছে। বৰ লৰালৰিকৈ কৈছোঁ, চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। সেইটো পেটকুলি হয়, নকৰিব বুলি কৈছে। মই কৈছোঁ কৰি দিব দেই। পিছফালে আমাৰ ইন্দ্ৰ। হা ইন্দ্ৰ কি কৰিম? মই ইন্দ্ৰ নহয়, নাৱৰে না সেয়াই ইন্দ্ৰ, পেটুৱা ইন্দ্ৰ। আমি কলৈ গ'লো? এয়া বিজনেছ এভৰিথিঙৰ আজি ভাও আছে। বিজনেছ এভৰিথিং পৱন ৰাইজ চাব। এয়া আমাৰ ডেঞ্জাৰ মহাকাল। ব্ৰহ্মা আৰু এয়া চাৰি সিদ্ধ এই দুজন। এয়া আমাৰ পোৱালি পহলাদ লৈছে, এতিয়ালৈকে মেকআপ কৰা নাই, মেকআপ কৰিব। এয়া আমাৰ কয়াধু। মোৰ চেনেলটোৰ ভিডিঅ' চাব। আগত দেখিছে চাগে, অসমীয়া ফানী ভিডিঅ' কেইটামানত আছিলে, আৰু এখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি কয়াধু গাইছে। পিছৰখিনি চাব, ভাওনা দেখিবলৈ পাব কয়াধু কেনেধৰণৰ অভিনয় কৰে, ৰাইজে চাব। এয়া আমাৰ ব্ৰহ্মা। এয়া আমাৰ টিকলা চাৰি সিদ্ধৰ এই সৰু কেইটা